কাইলৈৰ পৰা 5 দিনীয়াকৈ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় অধিৱেশন আৰম্ভ। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পঞ্চদশ দ্বিবাৰ্ষিক আৰু ধেমাজি জিলা সমিতিৰ অষ্টম দ্বিবাৰ্ষিক অধিৱেশনখন কাইলৈৰ পৰা 30 মেলৈ 5 দিনীয়াকৈ ধেমাজি জিলাৰ চিলাপথাৰৰ ভৈৰৱপুৰ নেতাজী সমন্বয় ক্ষেত্ৰত বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হ'ব। অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ অভ্যৰ্থনা সমিতিয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। অসমৰ 26খন জিলাৰ পৰা 3000 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব লগা অধিৱেশনৰ মূল তোৰণ, মূল মঞ্চ আৰু মূল মণ্ডপ, ভোজনালয়, অতিথিশালা, বজাৰ আৰু মেলা, প্ৰদৰ্শনী গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিছে। ৰান্ধনীশালৰ বাবে 10 গাড়ী খৰি যোগান ধৰা হৈছে। 1000 কপি ছপা কৰিবলৈ লোৱা 268 পৃষ্ঠাৰ বৃহৎ কলৱেৰৰ স্মৰণিকা চেতনা সম্পাদনাৰ কাম সম্পূৰ্ণ হোৱাৰ পথত। 500 অভ্যাগতই একেলগে বহি খাব পৰা ভোজনালয়ৰ ব্যৱস্থা, খোৱাপানীৰ বাবে 20টা দমকল স্থাপন কৰাৰ লগতে 70টা শৌচাগাৰ, প্ৰস্ৰাৱগাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি তুলিছে। অধিৱেশনত কৃষ্টি নৃত্য প্ৰদৰ্শনৰ বাবে মিচিং, বড়ো, বাঙালী, সোণোৱাল কছাৰী, হাজং, নেপালী, বিহু আদি বিভিন্ন সাংস্কৃতিক দলসমূহ সাজু হৈছে। পতাকা উত্তোলনস্থলী আৰু শ্বহীদ তৰ্পণস্থলী সুন্দৰকৈ সজাই পৰাই লোৱা হৈছে। অধিৱেশনলৈ যাতায়াতৰ বাবে সৰু ডাঙৰ প্ৰায় 250 যান-বাহনৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে 23 মেৰ সন্ধিয়া 8 বজাত উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ বিধায়ক কমলাক্ষ দে পৰেকাষ্ট অধিৱেশনস্থলীত উপস্থিত হৈ কামৰ অগ্ৰগতিৰ বুজ লয়। অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ অভ্যৰ্থনা সমিতিয়ে সকলো শ্ৰেণীৰ লোকক পূৰ্ণ সহায় সহযোগিতা, উপস্থিতি, আন্তৰিকতাৰে আশা কৰিছে। উল্লেখযোগ্য যে পূৰ্ব নিৰ্ধাৰিত মতে 26 মেৰ পৰা 28 মেলৈ অধিৱেশনৰ তাৰিখ ঠিক কৰা হৈছিল যদিও কালি কেন্দ্ৰীয় আৰু অভ্যৰ্থনা সমিতিয়ে জৰুৰী বৈঠক অনুষ্ঠিত কৰি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পঞ্চদশ দ্বিবাৰ্ষিক আৰু ধেমাজি জিলা সমিতিৰ অষ্টম দ্বিবাৰ্ষিক অধিৱেশনখন 26 মেৰ পৰা 30 মেলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়। 28 মেৰ সন্ধিয়া 6 বজাৰ পৰা অনুষ্ঠিত কৰা সাংস্কৃতিক অনুষ্ঠানত বাংলা চলচ্চিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী শ্ৰাৱন্তী চেটাৰ্জী উপস্থিত থাকিব আৰু ইণ্ডিয়ান আইডলৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰুণিতা কাঞ্জিলালে গীতমাত পৰিৱেশন কৰিব। 30 মেৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক উপস্থিত থাকিব আৰু উক্ত দিনা সাংস্কৃতিক অনুষ্ঠানত কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু আমন্ত্ৰিত শিল্পীয়ে গীতমাত পৰিৱেশন কৰিব।